আহো বুলি কত মানুহ আমাৰ জীৱনলৈ আহে আৰু যাওঁ বুলি কত মানুহ আমাৰ জীৱনৰ পৰা গুচি যায়। সকলোৱে আমাৰ কলিজাত একো একোটা সৰু সৰু ঘৰ সাজি থৈ যায়। সেইবাবে যোৱাজনক পাহৰি যাম বুলি কোৱা কথাটো কেতিয়াও সত্য হ'ব নোৱাৰে। কাৰণ পাহৰো বুলি জানো কাৰোবাক সঁচাকে পাহৰিব পাৰি? নোৱাৰি নহয়। তেতিয়াহ'লে যোৱাজনে কিয় ইমান সহজভাৱে কৈ দিয়ে, প্লিজ মোক পাহৰি যাবা। যিজন আঁতৰি যায় তেওঁ এবাৰো উভতি নাচায়, আৰু উভতি চাব বুলি আমি আশাতে কৰবাত নহয় কৰবাত ৰৈ থাকো। সেই চিনাকি তিনিআলিটো তেতিয়া সেই চিনাকি মানুহজনৰ বাবে আমি ৰৈ থাকো। এটা অচিনাকি সন্ধিয়া হ'ব। এই অচিনাকি সন্ধিয়াত চিনাকি মানুহজনে আকৌ আহি এবাৰ হাতখন চুই দিব আৰু কব, চৰি, ভুল কৰিছো, আকৌ উভতি আহিছো। কিন্তু মানুহবোৰ আঁতৰি যায়। বুকুৰ মাজত সাজি থৈ যায় একো একোটা সৰু সৰু জুপুৰি ঘৰ। কেতিয়াবা সময় পালে জুপুৰি ঘৰবোৰৰ খিৰিকীৰ ফাকেৰে এবাৰ মানুহজনক বিচাৰি চাবচোন। তেওঁ আপোনাৰ জীৱনত যিমান চকুপানী দি থৈ গৈছে তাৰ লগতে কৰবাত নহয় কৰবাত আপোনাৰ ওঠৰ কোণত একো একোটা হাঁহি ৰাখি থৈ গৈছে। সেইবাবে পাহৰো বুলি কাৰোবাক পাহৰি যাব নোৱাৰে।